নমস্কাৰ গ্ৰহণ কৰিব। লকডাউনৰ ভিতৰত কবিতা এটা লিখিছিলোঁ। গোটেই বিশ্ব গ্ৰাস কৰি পেলোৱা, গোটেই বিশ্ব বিয়পি যোৱা মহামাৰী কৰোণাৰ ওপৰত পাঠ কৰিবলৈ লৈছোঁ। তোমাৰ কোনো চহৰ নাই, গাঁও নাই, পৃথিৱী নাই, সমস্ত এৰি তুমি মানুহৰ শৰীৰলৈ নিৰ্বাপিত হৈছা। চিতাৰ কাষে কাষে হাতত জ্বলন্ত জুই লৈ আমি নিৰ্বাক প্ৰদক্ষিণৰত। তোমাৰ কোনো দেশ নাই, জাতি নাই, ধৰ্ম নাই, স্পেইনৰ পৰা আমেৰিকালৈ ইৰাক, ইৰাণ, লণ্ডনৰ পৰা ভাৰতবৰ্ষলৈ গোটেই বিশ্বৰ ইমূৰ সিমূৰ ভ্ৰমি ফুৰিছা। বিৰামহীন যাত্ৰা তোমাৰ, যতি নাই যাত্ৰাৰ। কি কুটিল অভিসন্ধি তোমাৰ, স্তব্ধ আজি পৃথিৱী। আইৰ দুচকু আজি চকুৰ লোতকেৰে ভৰপূৰ। পৃথিৱীত পোহৰ নাই, মাথো শব্দৰ পয়োভৰ। বহাগৰ নাচনিৰ খোপাত নুফুলে কপৌ ফুল। পুৱাৰ আঙুলিয়া আকাশৰ তলত গছৰ ডালত বহি নাগায় কুলিয়ে কু কু গীত। অনাকাংক্ষিত তোমাৰ উপস্থিতিয়ে আমাক কৰিছে আজি নিস্তব্ধ।